মইনা কিনো কৰি আছা ইয়াতে বহি বহি? মা এনেই আছোঁ ৰ'বা, মোবাইলটো খুচৰি আছোঁ। তুমি ভাত বনালা নেকি মা? ভাত বনা নাই ৰ'বা। যোৱাচোন যোৱা, তুমিয়ে বনোৱাগে। আজি মই অলপ ৰেষ্ট লওঁ, তোমাৰ হাতেৰে খাওঁ কেনেকুৱা হয় তোমাৰ আঞ্জা। মা মই নৰো যা কিবা ভাত চাত বনাবা। খাওঁ কি নৰোৱে, তোক যদি মই কালি বিয়া দিওঁ তই এনেকৈ কবি এনেকৈ খাহে হা? মা মই নৰো বুলি কৈছোঁ, নৰো যা কিবা ভাত চাত বনাবা। মই নকপালিছ কৈছোঁ গম পা না, আৰু ভাত চাত বনালে নকপালিছে গুচি যাব। মই নৰো যা কিবা কেনটা। বেটি নকপালিছ গুচি যায়, যা একো নহয় যা বানবি যা। নকপালিছ গুচি গ'লে ভালহে, আৰু নতুন নকপালিছ ল'ব পাৰি বেলেগ কালাৰৰ। যা ভাতখিনি বনাই নি যা। মই নৰো বুলি কৈছোঁ না, নৰো যা, তুমি বনোৱা যা। ক'ত পাবি তই মোবাইলত ফুটকি নল কিয়? মোবাইলটো ভিতৰত সোমিয়ে যা, ভাত চাত বনাব নালাগে, মোবাইলটোতে চাই থাক তই দিন ৰাতি নাই। তোক যদি মই কালি বিয়া দিব লগা হয় কৃষ্ণ, তোক কৰি দিনা তোক ঘৰত থৈ যাব তোৰ এনে অৱস্থা দেখলি। যে হ'ব দে মই ভাতখিনি বনাওঁ, যাচোন যা বাহিৰৰ পৰা কাপোৰখিনি আনি যা। এই বতৰো বেয়া কৰিছে, কাপোৰখিনি আনি থ, নহ'লে বৰষুণ আহিলে গোটেই বৰষুণত গোটেই কাপোৰখিনি জিকিব। যা বাহিৰৰ পৰা কাপোৰখিনি আনা যা। হ'ব দিয়া আনিম দে। শান্তি নাই মানে, খালি কাম কাম, ইফালে কাম কৰ সিফালে কাম কৰ। মন চন বেয়া হৈ যায় কিবা। পিছত আনি যা কাপোৰখিনি, অলপ মোবাইলটো চাওঁ। যদি মনৰ চোলা মোবাইলটো টিপি আছা দেখোন। তোক মই সেইকাৰণে কৈ দিছোঁ না ভাতখিনি নাবানা যদি বাহিৰৰ পৰা কাপোৰখিনি আনি থৈ দি। কিন্তু তই কাপোৰখিনি আনা নাই কিয়? বাহিৰত বৰষুণ দিছে দেখা নাই নেকি হা? অলপ কথা এটা শুনবা লাগে মই না, গম পাইছা না? তোক 2 দিন পিছত যদি মই তোক বিয়া দিব লগা হয়, তাৰপিছত কথাবিলাক কাই শুনিব? আমিহে শুনিম। ক'ব কি জীয়েকক কি শিকি পঠাইছিলে, একো কাম নকৰে এনেকৈহে ক'ব। আৰু তই এনেকৈ থাকিলে হ'ব নেকি কচোন? ঘৰত 2 এখন কাম কৰিব লাগে। মই গমেই নাপাওঁ গম পা না, মই ভিডিঅ' চাই আছিলোঁ না, বৰষুণ আহাবলৈ গমেই পোৱা নাছিলোঁ দে। মই এখন আনবা যাওঁ দে, যা তই ভাতখিনি বনানি। বেটি কাপোৰ আনবা যায় নালগে দে, কাপোৰখিনি মই আনছোঁ যা। তই মোবাইলটোতে ব্যস্ত থাক, কাম চাম নাই। তোক দেউতাৰে আহি কৈ দিম একো কাম চাম নকৰা।